বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ। আজি মই উপস্থিত আছোঁ নলবাৰী জিলাৰ এখন বিশাল বুলি ক'ব লাগিব বিশাল মাছৰ বজাৰ নলবাৰী জিলাত অৱস্থিত। এই ঠাইখিনিৰ নাম হৈছে আপোনাৰ শ'লমাৰা। আপোনালোকে সকলোৱে জানে চাগে শ'লমাৰাত বিশাল মাছৰ বজাৰ হয় আৰু আজি উৰুকাৰ দিনাখন মই আপোনালোকক দেখাবলৈ ওলাইছোঁ এই বিশাল বজাৰখন। আপোনালোকে উপভোগ কৰকচোন এই বিশাল বজাৰখন, কিমান মাছ ওলাইছে আপোনালোকে দেখিলে আচৰিত হৈ যাব। ইমান মাছ ওলাইছে ইয়াতে, চাওকচোন আপোনালোকে মাছবিলাক উপভোগ কৰক, কিমান ডাঙৰ মাছ ওলাইছে। ইয়াৰ মাজতে আপোনালোকক এটা কথা ক'বলৈ ওলাইছোঁ মই। ইয়াৰে যিবিলাক মাছ দেখিছে এইবিলাক মাছ প্ৰথমতে তাৰমানে কি আপোনাৰ ৰিটেইলাৰবিলাকৰ তাত নাযায়, বৰ্তমান হ'লচেলাৰবিলাকে তাৰমানে কি য'ৰ পৰা যিবিলাক মালিক হয় বা যিবিলাক মানুহে মাছটো তাৰমানে কি কালেকশ্যন কৰি আনিছে সেইবিলাক মানুহে ইয়াতে তাৰমানে প্ৰথমতে আপোনাৰ ডাক কৰিব। ডাক মানে কি আপোনাৰ কেনেকুৱা তাৰমানে হ'লচেলত বিক্ৰী কৰিব। ইয়াতে প্ৰথমতে ৰিটেইলাৰবিলাকক নিদিয়ে, প্ৰথমতে হ'লচেল ৰেটত ৰিটেইলাৰবিলাক কিনিব ইয়াৰ পৰা। তাৰপিছতহে তাৰমানে কি বেলেগকৈ মাছটো ওলাব, বেলেগ এটা ঠাইত ওলাই পেলাই সেনেকৈ তাৰমানে এটা এটাকৈ বিক্ৰী কৰিব। বন্ধু-বান্ধৱীসকল, মাজতে এটা কথা ক'বলৈ ওলাইছোঁ। আপোনালোকে উৰুকাত কেনেকুৱা মাছ খাই ভাল পায় এবাৰ কমেণ্টত জনাবচোন। আৰু এতিয়ালৈকে আপোনালোকে ভিডিঅ'টো চাই আছে যেতিয়া লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব, লগতে বেল আইকনটো ক্লিক কৰি দিব, ভাল লাগিব। আৰু বলক মোৰ লগত ভিডিঅ'টো আগলৈকে চাওঁ আৰু।
বান্ধৱীসকল, আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিব ওলাইছোঁ আৰু আপোনালোকে ভিডিঅ'টো চোৱাৰ কাৰণে অশেষ ধন্যবাদ আৰু আগলৈকে আৰু ভিডিঅ' বনাই যোৱাৰ কাৰণে আপোনালোকে উৎসাহ দিব বুলি আশা কৰিছোঁ। ধন্যবাদ। জয় অসম। আপোনালোকৰ উৰুকা ভালে কুশলে যাওক। বিহুৰ বহুত ওলগ জনালোঁ। ধন্যবাদ।